ইনকাম সার্টিফিকেটখন বনোৱা একেবাৰে সহজ হৈ গৈছে এতিয়া আপুনি ঘৰতে বহি আপোনাৰ মোবাইল ফোনৰ জৰিয়তে আপুনি ইনকাম সাৰ্টিফিকেটখন বনাব পাৰিব আয় প্ৰমাণপত্ৰখন আপুনি বনাব পাৰিব ইনকাম সাৰ্টিফিকেটখন বনোৱাতে আপোনাৰ কি কি নথিপত্ৰ প্ৰয়োজন হ'ব লগতে কেইদিন সময় লাগিব ইয়াৰ লগতে আপোনাৰ কিমান টকা খৰচ হ'ব আজিৰ এই ভিডিঅ'ত মই আপোনাক ষ্টেপ বাই ষ্টেপ সম্পূৰ্ণ প্ৰচেছখিনি দেখুৱাই দিম আৰু জনাই দিম আপুনি অলপ স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণ চাব যাতে এই ভিডিঅ' চাই আপুনি এখন ইনকাম সাৰ্টিফিকেট বনাব পাৰে প্ৰথম ভিডিঅ'ৰ ডেসক্ৰিপচনতে এটা লিংক দিছো সেই লিংকত ক্লিক কৰি আপুনি ডাইৰেক্ট টু পেজলৈ আহিব পাৰিব অহাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱা ইন্টাৰফেস আহিব এতিয়া প্ৰথমতে আপুনি চাব পাৰিব ইয়াত দি আছে লুকিং ফৰ এ পাৰ্টিকুলাৰ সার্ভিস সার্চ হেয়ার দি আছে এইটো বক্সত আপুনি লিখিব ইনকাম সার্টিফিকেট তাৰ পাছত আপুনি সার্চ আইকনত ক্লিক কৰিব ইয়াৰ পাছত আপোনাৰ সন্মুখত তিনিটা অপচন আহিব আপুনি চাব পাৰিব আপুনি প্ৰথম সিটো অপচন পাব ইয়াত আপুনি চাব পাৰিব ৰেভিনিউ এণ্ড ডিজাস্টাৰ মেনেজমেন্ট দি আছে আৰু তলত দি আছে এপ্লাই আপুনি এপ্লাইত ক্লিক কৰিব আপুনি প্ৰথম অপচনত এপ্লাইত ক্লিক কৰিব তাৰ পাছত ইয়াত ৰিকোয়াৰমেন্টছ আৰু গাইডলাইন দি আছে ইয়াত আপুনি পঢ়ি গোটেইখিনি তথ্য জানিব লগতে মই ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ জনাই দিম আৰু দেখুৱাই দিম পাছত আপুনি এপ্লাইত ক্লিক কৰিব এপ্লাইত ক্লিক কৰাৰ পাছত এতিয়া প্ৰথমতে আপুনি এটা আইডি পাছৱৰ্ড বনাব লাগিব আপোনাৰ মোবাইল নম্বৰটো ৰেজিষ্টাৰ কৰিব লাগিব প্ৰথমতে আপুনি সিটিজেনত ৰাখিব এনেকৈ পাছত আপুনি ৰেজিষ্টাৰ নাওত আপুনি ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পাছত প্ৰথম বক্সত ইয়াত আপুনি আপোনাৰ মোবাইল নম্বৰটো এন্টাৰ কৰি আপুনি জেনাৰেট ওটিপিত ক্লিক কৰিব তাৰ পাছত আপোনাৰ মোবাইল ফোনত এটা ওটিপি আহিব সেইটো ইয়াত এন্টাৰ কৰি আপুনি ভেৰিফাই ওটিপিত ক্লিক কৰিব আপোনাৰ মোবাইল নম্বৰটো ভেৰিফাই হৈ যাব পাছত দি আছে গিভেন নেম ইয়াত আপোনাৰ নামটো লিখিব জেন্ডাৰত ক্লিক কৰি আপুনি মেল নে ফিমেল ইয়াৰ পৰা আপুনি সিলেক্ট কৰিব পাছত এই তিনিটা বক্সত আপুনি আপোনাৰ জন্ম তাৰিখ লিখিব পাছত পাৰ্সোনাল মেছেজত আপুনি আপোনাৰ নামটো লিখিলে হ'ব পাছত ইউজাৰ নেম ইয়াত এটা ৰাখিব ইয়াৰ পাছত আপুনি এটা পাছৱৰ্ড ৰাখিব আৰু এই পাছৱৰ্ডটো তলৰ বক্সত আকৌ এন্টাৰ কৰিব আপুনি ইউজাৰ নেম আৰু পাছৱৰ্ডটো আপোনাৰ মনত ৰাখিব কাৰণ লগইন কৰাৰ সময়ত আপোনাৰ প্ৰয়োজন হ'ব সেই কাৰণে পাছত আপুনি এই ক্যাপচা অংকটো শুদ্ধ আনসাৰ উলিয়াই এইটো বক্সত এন্টাৰ কৰি আপুনি এই সৰু বক্সত টিক মাৰ্ক কৰি আপুনি সাইন আপত ক্লিক কৰিব সাইন আপত ক্লিক কৰাৰ পাছত আপোনাৰ পাছৱৰ্ড আৰু ইউজাৰ নেম ক্ৰিয়েট সাকসেসফুল হৈ যাব আপোনাৰ মোবাইল নম্বৰটো ৰেজিষ্টাৰ সাকসেসফুল হৈ যাব এতিয়া আপুনি লগইন কৰাৰ বাবে আপুনি ইয়াৰ পৰা বেক আহিব বেক অহাৰ পাছত আপুনি সিটিজেনত ৰাখিব আৰু তাৰ পাছত আপুনি লগইনত ক্লিক কৰিব লগইনত ক্লিক কৰাৰ পাছত প্ৰথম বক্সত ইয়াত আপুনি আপোনাৰ ইউজাৰ নেম এন্টাৰ কৰিব পাছৱৰ্ডটো এন্টাৰ কৰিব ইয়াৰ পাছত আপুনি সৰু বক্সত টিক মাৰ্ক কৰি আপুনি সাইন ইনত ক্লিক কৰিব তাৰ পাছত আপোনাৰ সন্মুখত এপ্লিকেশন ফৰ্মখন আহি যাব ইয়াত আপুনি চাব পাৰিব প্ৰথমতে আপুনি চাব পাৰিব প্ৰমাণপত্ৰ 7 দিনৰ ভিতৰত প্ৰদান কৰা হ'ব ইয়াত আপুনি নিশ্চয় দেখিবলৈ পাইছে আপুনি 7 দিনৰ ভিতৰত এই সাৰ্টিফিকেটখন লাভ কৰিব পাৰিব ইয়াৰ পাছত আপুনি তলপিনে আহিব আপুনি চাব পাৰিব 30 টকা মাত্ৰ আপোনাৰ খৰচ হ'ব আগতে 30 টকা খৰচ হয় এতিয়া মাত্ৰ 10 টকা লয় আপোনালোকে 10 টকা পেমেন্ট কৰিব লাগিব 10 টকা এতিয়া বৰ্তমান খৰচ হয় তাৰ পাছত আপুনি চাব পাৰিব ইয়াত দি আছে প্ৰথমতে ল্যাঙ্গুৱেজটো ইংলিছত আপুনি ৰাখিব পাছত এপ্লিকেন্ট নেম ইয়াত আপোনাৰ নামটো লিখিব ইয়াত ক্লিক কৰি আপুনি মেল নে ফিমেল ইয়াৰ পৰা আপুনি সিলেক্ট কৰিব পাছত দি আছে ফাদাৰছ নেম ইয়াত আপোনাৰ দেউতাৰ নাম লিখিব ইয়াত আপোনাৰ মোবাইল নম্বৰটো অটোমেটিকলি আহিব ইমেইল আৰু পেন নম্বৰ আপুনি দিলে দিব পাৰে নিদিলে একো নাই ইয়াত ৰঙা ষ্টাৰ দিয়া নাই যেখিনি ৰঙা ষ্টাৰ দিয়া আছে সেইখিনি আপুনি ফিল আপ কৰিব ৰঙা ষ্টাৰ দিয়াখিনি আপুনি ফিল আপ নকৰিলেও হ'ব সেইখিনি অপচনেল আছে পাছত আপুনি ৰিলেশনশ্বিপত ক্লিক কৰি আপুনি ইয়াৰ পৰা আপোনাৰ ৰিলেশনশ্বিপ যি হয় সেইটো ইয়াত আপুনি সিলেক্ট কৰিব পাছত আপুনি ৰিলেটিভ জনৰ ইয়াত আপুনি সিলেক্টত ক্লিক কৰি প্ৰথমতে টাইটেলটো আপোনাৰ সিলেক্ট কৰিব তাৰ পাছত আপুনি ইয়াত এইটো বক্সত নামটো লিখি দিব ৰিলেটিভ জনৰ তাৰ পাছত ইয়াত আপুনি সোৰ্স অফ ইনকামত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনাৰ ইনকাম কোনটো পদ্ধতিত হয় ইয়াত আপুনি চাব পাৰিব কাল্টিভেশ্যন লেবাৰ বিজনেছ সাৰ্ভিস পেনশন আছে ইয়াৰ পৰা আপোনাৰ যি হয় সেইটো ইয়াত আপুনি সিলেক্ট কৰিব তাৰ পাছত আপুনি ইয়াত চাব পাৰিব অকুপেশন আপুনি কি কাম কৰে সেইটো ইয়াত আপুনি লিখি দিব তাৰ পাছত দি আছে টোটাল এনুৱেল ইনকাম আপোনাৰ বাৰ্ষিক আয় কিমান টকা হয় ইয়াত আপুনি লিখিব তাৰ পাছত আপুনি তলত আহিব ইয়াত দি আছে এড্ৰেছ লাইন 1 ইয়াত আপুনি আপোনাৰ কমপ্লিট ঠিকনাখিনি লিখিব যদি আপোনাৰ বেলেগ কিবা এড্ৰেছ থাকে তেন্তে আপুনি এড্ৰেছ লাইন 2 ত লিখিব পাৰে আৰু যদি নাই তেন্তে আপুনি এৰিব পাৰে পাছত আপুনি চাব পাৰিব ষ্টেট আসাম এনেকুৱা থাকিব ইয়াত ক্লিক কৰি আপুনি ইয়াৰ পৰা আপোনাৰ ডিস্ট্ৰিক্টখনৰ নাম আপুনি সিলেক্ট কৰিব পাছত সাব ডিভিজনত ক্লিক কৰি আপোনাৰ সাব ডিভিজনৰ নাম পাই যাব সেইখন সিলেক্ট কৰিব পাছত সাৰ্কল অফিচ ইয়াত ক্লিক কৰি আপোনাৰ সাৰ্কল অফিচখনৰ নাম পাই যাব সেইখন সিলেক্ট কৰিব মৌজা ইয়াত আপোনাৰ মৌজা নামটো লিখি দিব ব্লেজ টাউন ইয়াত আপুনি লিখি দিব তাৰ পাছত পুলিচ ষ্টেচনৰ নামটো ইয়াত লিখিব পোষ্ট অফিচৰ নামটো ইয়াত লিখিব তাৰ পাছত পোষ্ট অফিচ পিন কোডটো ইয়াত লিখি আপুনি সেভ নেক্সটত ক্লিক কৰিব তাৰ পাছত আপোনাৰ প্ৰথম অপচনটো হৈ যাব এতিয়া আপুনি আপোনাৰ ডকুমেন্টসমূহ আপলোড কৰিব লাগিব ডকুমেন্টসমূহ আপলোড কৰাতে ইয়াত আপুনি গোটেইখিনি প্ৰসেছ সুন্দৰকৈ বুজিব তাৰ পাছত আপুনি ইয়াত আপলোড কৰিব নহলে আপোনাৰ ৰিভাৰ্ট হ'ব পাছত ৰিজেক্ট হ'ব সেই কাৰণে ইয়াত আপুনি প্ৰত্যেকটো ষ্টেপ সুন্দৰকৈ বুজি তাৰ পাছত আপুনি ডকুমেন্টসমূহ আপলোড কৰিব প্ৰথমতে আপুনি চাব পাৰিব এড্ৰেছ প্ৰুফ আপুনি এড্ৰেছ প্ৰুফৰ বাবে এখন ডকুমেন্টছ দিব লাগিব ইয়াত আপুনি এড্ৰেছ প্ৰুফ সিলেক্ট কৰিব পাছত আপুনি ব্ৰাউজাৰ ক্লিক কৰি তাৰ পাছত আপুনি ব্ৰাউজাৰ ক্লিক কৰি এড্ৰেছ প্ৰুফৰ বাবে আপুনি পেন কাৰ্ড আধাৰ কাৰ্ড ভোটাৰ আইডি কাৰ্ড বা যিকোনো এখন আপোনাৰ নৰ্মেল ডকুমেন্টছ দিলে হ'ব পাছত দি আছে আইডেন্টি প্ৰুফ আপুনি আইডেন্টি প্ৰুফৰ বাবে এখন ডকুমেন্টছ দিব লাগিব ইয়াত আপুনি ব্ৰাউজাৰ ক্লিক কৰি আইডেন্টি প্ৰুফৰ বাবে আপুনি যিকোনো এখন দিব পাৰে আপোনাৰ পেন কাৰ্ড আধাৰ কাৰ্ড দিলে হ'ব পাছত দি আছে ল্যান্ড ৰেভিনিউ ৰিচিপ্ট ইয়াত ক্লিক কৰি আপোনাৰ ল্যান্ড ৰেভিনিউ ৰিচিপ্ট মাটিৰ খাজনা ৰচিদ যিখন আছে সেইখন আপুনি ব্ৰাউজাৰ ক্লিক কৰি সেইখন আপলোড কৰিব পাছত দি আছে স্যালাৰি স্লিপ যদি আপোনাৰ স্যালাৰি স্লিপ আছে তেন্তে আপুনি দিব পাৰে ইলেক্ট্ৰিচিটি বিল কাৰেন্ট বিল ইয়াৰ পৰা আপুনি যিকোনো এখন দিব পাৰে ব্ৰাউজাৰ ক্লিক কৰি সেইখন আপলোড কৰিব আৰু তলত দি আছে এনি আদাৰ ডকুমেন্টছ যদি আছে তেন্তে আপুনি সিলেক্ট কৰি যিকোনো এখন দিব পাৰে মাত্ৰ এই তিনিখন নথিপত্ৰ আপোনাৰ দিব লাগিব ইয়াৰ পাছত আপুনি তলপিনে আহি ইয়াত আপুনি চাব পাৰিব সেভ নেক্সট দি আছে ইয়াত আপুনি ক্লিক কৰিব তাৰ পাছত আপোনাৰ সন্মুখত এপ্লিকেশন ফৰ্মখনৰ কমপ্লিট প্ৰিভিউ আহিব ইয়াত আপুনি সুন্দৰকৈ চেক কৰি ল'ব যদি আপোনাৰ লাগে একেবাৰে সঠিক আছে তেন্তে আপুনি একেবাৰে তলত আহিব ইয়াত আপুনি চাব পাৰিব এডিট দি আছে ইয়াত ক্লিক কৰি আপুনি শুধৰণি কৰিব পাৰিব আৰু যদি আপোনাৰ লাগে একেবাৰে সঠিক আছে তেন্তে আপুনি মেক পেমেন্টত ক্লিক কৰিব আৰু যদি আপুনি কোনো কাস্টমাৰৰ বাবে বনাই আছে তেন্তে প্ৰিন্টত ক্লিক কৰি এইখন আপোনাৰ কাস্টমাৰৰ হাতত দিব পাৰে তাৰ পাছত আপুনি মেক পেমেন্টত ক্লিক কৰিব মেক পেমেন্টত ক্লিক কৰাৰ পাছত আপুনি অলপ সময় ৱেট কৰিব অলপ লোডিং হ'ব তাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইন্টাৰফেস আহিব প্ৰথমতে
আপুনি চাব পাৰিব ইন্টাৰনেট বেংকিং আৰু দি আছে পেমেন্ট গেটৱে যদি আপুনি পেমেন্ট গেটৱে সিলেক্ট কৰে তেন্তে আপুনি ইউপিআই জৰিয়তে পেমেন্ট কৰিব পাৰে সেইকাৰণে আপুনি তলৰ অপচনটো সিলেক্ট কৰিব তাৰ পাছত সিলেক্ট বেংকত ক্লিক কৰি বেংক একাউণ্ট প্ৰথমতে সিলেক্ট কৰিব ইয়াৰ পাছত আপুনি ইয়াত এগ্ৰিত ক্লিক কৰি আপুনি প্ৰসিড ফৰ পেমেন্টত ক্লিক কৰিব তাৰ পাছত আপোনাৰ সন্মুখত এটা জিআৰএন নাম্বাৰ আহিব এই নাম্বাৰটো আপুনি কপি নোট কৰি স্ক্ৰিনশ্বট মাৰি ৰাখি ল'ব কাৰণ এই নাম্বাৰৰ জৰিয়তে আপোনাৰ ইনকাম সাৰ্টিফিকেটখন আপুনি ডাউনলোড কৰিব পাৰিব সেইকাৰণে এই নাম্বাৰটো ৰাখি আপুনি অকেত ক্লিক কৰিব ইয়াৰ পাছত আপুনি আপোনাৰ মোবাইল ফোনৰ জৰিয়তে গুগল পে ফোন পে পেটিএমৰ জৰিয়তে আপুনি পেমেন্ট কৰিব পাৰিব 10 টকা এটা পেমেন্ট কৰিব আৰু পেমেন্টটো কৰাৰ পাছত আপোনাক একো কৰিব নালাগে আপোনাৰ ইনকাম সাৰ্টিফিকেটৰ বাবে আবেদন সম্পূৰ্ণ হৈ গৈছে অনলাইন এপ্লাই কমপ্লিট হৈ গৈছে এতিয়া আপুনি সেৱা সেতু অফিচিয়েল ৱেবছাইটলৈ গৈ আপুনি আপোনাৰ ইনকাম সাৰ্টিফিকেটখন 7 দিন পাছত আপুনি যিকোনো সময়ত ডাউনলোড কৰিব পাৰিব সব বন্ধুসকল আজিৰ এই ভিডিঅ'ত এইখিনি আছিল আশা কৰিছো আপোনালোকে নিশ্চয় বুজি পাইছে যদি কিবা অসুবিধা হয় কিবা প্ৰশ্ন থাকে তেন্তে আপোনালোকে নিশ্চয় মোক কমেন্টত জনাব সব বন্ধুসকল আজিৰ এই ভিডিঅ'ত এইখিনি আছিল আশা কৰিছো আপোনালোকে নিশ্চয় বুজি পাইছে